এখন গাঁৱত এজন মাছমৰীয়া আছিল। এদিনাখন তেওঁ আন দিনাৰ দৰে নদীত মাছ মাৰিবলৈ গ'ল। তেওঁ জালখন নদীত মাৰিলে আৰু মাছৰ বাবে ৰৈ থাকিল, যাতে তেওঁ বহুতখিনি মাছ আনি বজাৰত বিক্ৰী কৰি অলপ সৰহকৈ পইচা গোটাব পাৰে। কিছুপৰ পিছত তেওঁ জালখনত কিবা এটা শব্দ শুনিলে আৰু ভাবিলে যে নিশ্চয় জালখনত বহুত মাছ লাগিছে। তেওঁ বহুত কষ্টেৰে জালখন উঠালে, কিন্তু এয়া কি? তেওঁ জালখনত এটা অকণমানি মাছহে দেখিলে। তেওঁ মাছটো ধৰিব খোজোতেই মাছটোৱে তেওঁৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। মাছটোৱে ক'লে, "হেৰা ককাইটি, মোক এৰি দিয়া, নহ'লে মই পানীত নাথাকিলে মৰিয়ে থাকিম।" কিন্তু মাছমৰীয়াজনে একো গুৰুত্বই নিদিলে। তাকে দেখি মাছটোৱে আকৌ ক'লে, "ককাইটি, মই আপোনাক এটা কথা ক'ম, যিটোৱে আপোনাক বহুত সহায় কৰিব। যদি আপুনি মোক এৰি দিয়ে, মই মোৰ বন্ধুবিলাকক আপোনাৰ কথা ক'ম আৰু মই সিহঁতক বুদ্ধি কৰি নদীৰ কিনাৰলৈ লৈ আহিম। তেতিয়া আপুনি বহুত মাছ পাই যাব।" মাছমৰীয়াজনে ভাবিলে যে এইটো বহুত ভাল কথা। আজি যদি এই সৰু মাছটো যাব দিওঁ, কাইলৈ মই বহুতখিনি মাছ পাম, কাৰণ এই সৰু মাছটোৱে তাৰ সকলো লগৰীয়াবিলাকক লৈ আহিব। মাছটোৰ কথাখিনি বিশ্বাস কৰি মাছমৰীয়াজনে এই সৰু মাছটো এৰি দিলে। মাছটো বহুত সুখী হ'ল আৰু পানীৰ মাজলৈ গুচি গ'ল। কিন্তু সেই মাছটো আৰু ঘূৰি নাহিল। বেচেৰা মাছমৰীয়াজন পিছদিনা পুনৰ মাছ মাৰিবলৈ আহিল আৰু বহুত মাছ পাম বুলি ভাবি বহি থাকিল। কিন্তু মাছটো ইমানেই বুদ্ধিয়ক আছিল যে সি সেই বুদ্ধিৰ কাৰণে মাছমৰীয়াজনৰ সেই জালখনৰ পৰা বাচি আহিল। গতিকে আমি এইটো কাহিনীৰ পৰা বুজিলোঁ যে যদি বুদ্ধি থাকে, তেতিয়াহ'লে আমি যিকোনো বিপদৰ পৰা নিজক বচাব পাৰোঁ। বলেৰে নোৱাৰা কাম এটা কেৱল বুদ্ধিৰেহে কৰিব পাৰি।